যদি আপুনি প্ৰেম কৰিব খোজে তেনেহ'লে নিজৰ কামটোক প্ৰেম কৰিব শিকক। নিজৰ যিটো সপোন সেই সপোনটোক প্ৰেম কৰক। এই যে গাৰ্লফ্ৰেণ্ড, বয়ফ্ৰেণ্ড, ৰিলেশ্যনশ্বিপ, ব্ৰেকআপ এইখন দুনিয়াৰ পৰা বাহিৰত ওলাই আহক। ইয়াৰ পৰা ওপৰত উঠক আৰু নিজৰ ভৱিষ্যতৰ কথা চিন্তা কৰক। যদি আপুনি এটি পখিলা ধৰিবলৈ যায় তেতিয়া সেই পখিলাটি আপোনাৰ পৰা দূৰত গুচি যাব। আৰু যদি আপুনি পখিলাটি নধৰি এখন সুন্দৰ ফুলৰ বাগিচা বনাই দিয়ে তেতিয়া নিজেই পখিলাবোৰ আহিব আপোনাৰ সেই ফুলৰ বাগিচাখনত। ঠিক একেদৰে যদি তুমি ছোৱালীৰ পিছত নদৌৰি নিজৰ জীৱনত সফল হৈ লোৱা তেতিয়া ছোৱালী তোমাৰ পিছত দৌৰিব। যদি তোমাক কোনো ছোৱালীয়ে পাত্তাই দিয়া নাই এটা কথা মনত ৰাখিবা, তুমি যিজনী ছোৱালীৰ পিছত দৌৰি আছা চাবা তাতকৈ এজনী বেছি ভাল ছোৱালী পাবা এবাৰ সফল হৈ লোৱা। প্ৰেম কৰাৰ কাৰণে বহুত সময় পাবা, কিন্তু নিজৰ জীৱনটো গঢ়ি লোৱাৰ এইখিনি সময়, এই সময়খিনি এনে নষ্ট নকৰিবা। আপুনি জীৱনত বহুত উন্নতি কৰক তাৰে কামনা কৰিলোঁ। আৰু আপোনাক এটা অনুৰোধ জনাইছোঁ, ভিডিঅ'টো লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ লগ পাম এটা নতুন ভিডিঅ'ত।